নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকলৈ লৈ আহিছোঁ। এই গৰমৰ দিনকেইটাত আপোনালোকে বাৰু কেনেকৈ কটাইছে? এচি থকাসকলে গৰমবোৰ অনুভৱ কৰিব নোৱাৰে, কিন্তু এচিত নথকাসকলে মোৰ এই ভিডিঅ'টো চাওক আৰু মন দি শুনক। এই গৰমত যদি আপুনি বা আপোনালোকে কচু সিজাৰ দৰে সিজিছে বা অৱস্থা কাহিল হৈছে, তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকলৈ কেইটামান উপায় লৈ আনিছোঁ, যিকেইটা উপায়েৰে আপুনি অত্যন্ত গৰমৰ পৰা বাচি থাকিব পাৰিব আৰু ঠাণ্ডাত শান্তিৰে শুব পাৰিব। তাৰ আগতে আপোনালোকক চুৱেল অফ আছাম চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মূল কথালৈ আগবাঢ়িছোঁ। উপায় 1, আগবেলা ঘৰৰ খিৰিকীবোৰ বন্ধ কৰি ৰাখক। ৰাতিপুৱা যেতিয়া বেলিটো বা ৰ'দটো বৰ টানকৈ ওলায়, আপুনি খিৰিকী কেইখন জপাই দিয়ক, যাতে বাহিৰৰ গৰম হাৱা ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। দিনটোৰ আটাইতকৈ ঠাণ্ডা সময়কণ হৈছে ৰাতিপুৱা 2 বজাৰ পৰা 7 বজালৈকে। গতিকে 2 বজাৰ পৰা 7 বজালৈকে খিৰিকী খোলা ৰাখক, বাকী সময় বন্ধ কৰি ৰাখক। ৰাতি 8 বজাৰ পাছত যিমান সময় পাৰে খিৰিকী খোলা ৰাখিব। ইয়াতে এটা কথা মনত ৰাখিব, যাতে মহ সোমাই আপোনালোকৰ তেজ খোৱাৰ লগতে চকুৰ টোপনি কাঢ়ি নিব নোৱাৰে। এতিয়া উপায় 2, সঠিক পৰ্দাৰ নিৰ্বাচন। ৰ'দৰ পৰা অহা গৰম ৰখাবৰ বাবে সঠিক ৰঙৰ পৰ্দা লগোৱাটো অতি জৰুৰী। ডাঠ কাপোৰ বা ডাঠ ৰঙৰ পৰ্দাই ঘৰৰ ভিতৰত গৰম কমোৱাত সহায় নকৰে, বৰঞ্চ এইবিলাক পৰ্দাই গৰম ধৰি ৰখাত সহায়হে কৰে। ফলত ৰুমটো বেছিকৈ গৰমহে হ'ব। গতিকে পাতল লিলেন কাপোৰৰ পৰ্দা ব্যৱহাৰ কৰক। পৰ্দাবিলাকৰ ৰংটো যিমান পাৰে পাতল ল'ব, যেনে বগা, পাতল হালধীয়া, একেবাৰে পাতল সেউজীয়া বা পাতল নীলা আদি ৰং চইচ কৰিব। লিলেন কাপোৰ বা লিলেন ফেব্ৰিক ফ্ৰেণ্ডলি মেটেৰিয়েলৰ দ্বাৰা তৈয়াৰ কৰা হয়, সেয়েহে ই গৰম প্ৰতিৰোধক কাম কৰে। এতিয়া শুনক উপায় 3, আপোনালোকে কাৰ্পেট, পাউদানি, চফাৰ গাৰু বা কুচনবোৰ আঁতৰাই ৰাখক। আগতে কোৱা উপায় দুটাই আপোনালোকক গৰম কমোৱাত যথেষ্ট সহায় কৰিব। তথাপিও ইয়াৰ উপৰি আপুনি যদি গৰম কোঠাটোত সোমাই থকাটো নিবিচাৰে, তেনেহ'লে কোঠাটোত থকা অতিৰিক্ত কাৰ্পেট, পাউদানি, চফাৰ, কুচন, গাৰু আদি বস্তুবোৰ আলমাৰীত ভৰাই ৰাখক, যাতে কোঠাটোৰ হাৱা বা বায়ু পৰিষ্কাৰ আৰু ঠাণ্ডা হৈ থাকে। আমি যেনেকৈ ঠাণ্ডা দিনতহে গৰম কাপোৰ বা চুৱেটাৰ পিন্ধো, ঠিক তেনেকৈ এই বস্তুবোৰো ঠাণ্ডা দিনৰ বাবেহে, গৰম দিনৰ বাবে নহয়। ই গৰম ধৰি ৰখাত সহায়ক হয় আৰু ৰুমটো বেছি গৰম কৰি তোলে। এতিয়া উপায় 4, তিতা টাৱেল বা তিতা মজিয়া। দিনত যেতিয়া খিৰিকী খুলিব, তেতিয়া এখন তিতা কাপোৰ বা টাৱেল খিৰিকীত মেলি থ'ব। এনে কৰিলে কোঠাটো সহজতে ঠাণ্ডা হোৱাত সহায় কৰিব। কিন্তু ৰাতি তিতা কাপোৰখন আঁতৰাই পেলাওক। আপোনাৰ ঘৰৰ মজিয়াখন সেমেকাই ৰাখক। সম্ভৱ হ'লে দিনত 2 বাৰকৈ পানীৰে মচিব। মজিয়াখন সেমেকাই ৰাখিলে কোঠাটোৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত বহু সহায়ক হয়। কিন্তু এটা কথা ধ্যান ৰাখিব যে মজিয়াখন যাতে বেছি পানী নাথাকে, তিতা মজিয়াত পিছলি যাতে কোনো আঘাতপ্ৰাপ্ত হ'ব লগা নহয়। এতিয়া আহোঁ উপায় 5লৈ। ঘৰতে নিজে এচি তৈয়াৰ কৰি লওক। ভয় নাখাব, মই আপোনালোকক একেবাৰে সহজতে এচি মানে এয়াৰ কুলাৰ বনাবলৈ উপায় দিম। ইয়াৰ বাবে আপোনালোকে কোনো টকা পইচা খৰচ কৰিব নালাগে, মাত্ৰ অকণমান ধৈৰ্য আৰু বুদ্ধিৰ প্ৰয়োজন। ইয়াৰ বাবে আপোনালোকে ঘৰতে থকা টেবুল ফেন এখন ল'লেই হ'ব। আপোনালোকে বাৰু এটা কথা অনুভৱ কৰিছেনে? ফেন এখনে প্ৰথমতে ঠিকেই ঠাণ্ডা হাৱা দিয়ে, কিন্তু পিছলৈ মটৰটো ঘূৰি লাহে লাহে গৰম হৈ কোঠাটো গৰম হাৱাৰে ভৰাই তোলে। ফলত আমাৰ বাবে ফেনৰ হাৱাও অস্বস্তিকৰ হৈ পৰে। সেয়েহে প্ৰথমতে আপোনালোকে 2টা বটলত পানী ভৰাই ফ্ৰিজত থৈ বৰফ বনাই লওক। তাৰ পাছত বটল 2টা এটা গামলাত লৈ চলি থকা ফেনখনৰ সন্মুখত ৰাখক। লগে লগে চাওক, এচি থকাৰ দৰেই অনুভৱ কৰিব। বটল 2টা 3-4 ঘণ্টাৰ মূৰে মূৰে সলাই থাকিব। আপোনালোকৰ ঘৰত যদি ফ্ৰিজ নাই, তেনেহ'লে কোনো কথা নাই। যদি মটৰৰ সহায়ত পানী উঠায় বা কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰে, তেনেহ'লে বটলত ঠাণ্ডা পানী ভৰাই লওক। বটল কেইটাত 4-5টা মান অকণ ফুটা উলিয়াই লওক, যাতে পানী বেছিকৈ লিক নকৰে। আৰু এই বটল কেইটা আপুনি গামলাত থৈ চলি থকা ফেনখনৰ সন্মুখত দিয়ক আৰু আপুনি ঠাণ্ডা হাৱাৰ অনুভৱ কৰক। চাওকচোন, আপোনালোকক মই এই এচি বনোৱাৰ যিটো সহজ উপায় দিলোঁ, তাৰ বিনিময়ত আপোনালোকে কিবা এটা সুফল পাইছেনে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এটা কথা, এই মটৰ বা কুঁৱাৰ পৰা লোৱা পানীৰ বটল কেইটা আপোনালোকে আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছে পিছে সলাই থাকিব, তেতিয়াহে আপোনালোকে ভাল ৰিজাল্ট পাব। আজিলৈ আপোনালোকক এইকেইটা উপায়কে দিলোঁ। পৰৱৰ্তী খণ্ডত অৰ্থাৎ এই ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্টটোত আৰু কিছুমান ইণ্টাৰেষ্টিং আৰু সহজতে প্ৰয়োগ কৰিব পৰা উপায় আপোনালোকলৈ লৈ আনিম। গতিকে আপোনালোকে যদি মোৰ এই চেনেলটো
এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লওক যাতে এনে ধৰণৰ এমেজিং টিপছ এণ্ড ট্ৰিক আপোনালোকে মিছ নকৰে আৰু আপোনালোকে প্ৰথম চাব পাৰে। ধন্যবাদ, আজিলৈ সামৰিছোঁ।